বুন্দা মেকুৰী আৰু নিগনি ককাইৰ সাধু। এদিনৰ কথা, এখন গাঁৱত এটা ঘৰ আছিলে। তাত কোনো মানুহ থকা নাছিলে। নথকাৰ কাৰণে তাত দুটি নিগনি বসবাস কৰি আছিল। আনফালে বন্দা মেকুৰীজনীয়ে জংঘলত একো খাদ্য নোপোৱাত গাঁৱলৈ অহালৈ থিৰ কৰিছিল আৰু তেওঁ অনাই বনাই ঘূৰি ফুৰিছিল। আনফালে নিগনি ককাইহঁতে ধুনীয়াকৈ খেল ধেমালি কৰি আছিল। আৰে, এয়া বন্দা মেকুৰীজনী মেকুৰী ক'ৰ পৰা লৈ আহিলে? মই কালি এখন মিটিং দিবলৈ লাগিব দেই। মোৰ বৰ ভোক লাগিছে। হা হা হা, আজি মই খাদ্য পাই গ'লো। তাক মই জংঘলত লৈ গৈ ধুনীয়াকৈ খাম। এনেকৈ এদিন নিগনি ককাইহঁতে সকলোৱে লগ লাগিল আৰু এখনি মিটিং কৰাৰ কাৰণে সিহঁতে আলোচনা কৰিলে। কেনেকৈ কি কৰোঁ দেই, মোৰ বৰ ভয় লাগিছে। কিবা এটা আলোচনা কৰি হ'লে এটা সিদ্ধান্ত দিয়া, নহ'লে মোৰ বৰ বিপদ আহি আছে দেই। আলোচনাত এজন এজনকৈ সকলোৰে মন্তব্যবোৰ শুনিলে। তেতিয়া এজনীয়ে মাত দিলে। তেওঁ যেনেকৈ ঘৰৰ ভিতৰত সোমাব, ওচৰত এটা আমি চূণৰ কাটা ৰাখি থৈ দিম। তেওঁ যেতিয়াই জঁপিয়াব, চূণৰ কাটাটোত গৈ তেওঁ পৰি যাব। সকলোৱে হয় হয় বুলি ক'লে। সকলোৰে এইটো বুদ্ধি বৰ ভাল লাগিল আৰু এইটো কৰিবলৈ সিহঁতে মনোযোগ দিলে। বহুত ধুনীয়া হ'ব দেই, ধুনীয়া উপায় দিছে দেই ককাই দেই, বহুত ভাল লাগিছে। আৰু তেনেতেই মেকুৰীজনীয়ে ঘৰটোৰ ফালে চকু দিলে আৰু ঘৰটোৰ ফালে আগবাঢ়ি এনেতেই ঘৰৰ ভিতৰত সোমাই গ'ল আৰু নিগনিজনী চুঙাটোত পৰি গ'ল। তাক দেখি নিগনিকেইটাই উলাহত আনন্দতে নাচিবলৈ ধৰিলে। কেনেকুৱা আমাৰ আইডিয়াটোৱে কাম কৰিছে দেই, বৰ ভাল লাগিলে দেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ চেনেলটো।